নমস্কাৰ আজি আমি বিপিএফ দলৰ স্যাৰ লুমশ্ৰাও দাইমাৰী ঘৰত আমি উপস্থিত হৈছোঁ পোনপ্ৰথমতে স্যাৰ আপোনাক ওয়েলকাম জনাইছোঁ আমাৰ প্ৰাইম 24 হেডলাইন্সৰ স্যাৰ আপোনাক পোনপ্ৰথমবাৰৰ বাবে কুৱেশ্যনটো সুধিম যে আপুনি খৈৰাবাৰী সমষ্টিৰ পৰা আপুনি বিপিএফ পাৰ্টিৰ পৰা কি আগবাঢ়ি আছে আপোনাৰ নিজৰ পাৰ্টিৰ ফালৰ পৰা ধন্যবাদ প্ৰাইম টাইম 24 হেডলাইন্সটো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অহা এতিয়াতো তাৰিখটো কেঞ্চেল হৈ গ'ল দেই পষ্টপন কৰিলে আমাৰ PTC ইলেকশ্যনটো আৰু কেইদিনমানৰ পিছত এনাউন্সমেণ্ট হ'ব বুলি ডিক্লেৰেশ্যন হ'ব বুলি মই গম পাইছোঁ গতিকে এতিয়া আমি 16 তাৰিখত নমিনেশ্যন দিলোঁ আজি উইড্ৰল ডেট আছিলে কোনো উইড্ৰল কৰা নাই আৰু আমাৰ খৈৰাবাৰী সমষ্টিত এতিয়া আমি 6জনে আমি খেলিম তো BPF দল হিচাপে আমি সব মানে ঠিকে আছে আপোনালোকে ইয়াৰ প্ৰমাণ যোৱা 16 তাৰিখত যেতিয়া নমিনেশ্যন গৈছিলোঁ আমি তেতিয়া সেইটো হাজাৰ হাজাৰ মানুহ তাতে আমাৰ লগত মানে গৈছে গতিকে আমাৰ চুকে কোনে এতিয়া সব BPFৰে নাম সবেই ভাল পাইছে BPF দলে সেই 15টা বছৰত সিমানখিনি কাম কৰিলে কোনো এটা দলে এনেকুৱা চিন্তা কৰি ফেলে কৰা নাই গতিকে থ্ৰু প্লেনিঙৰ যোগেদি আমি BTCৰ বাকী BTCত অঞ্চলত যিমানখিনি সমস্যা আছিলে এইখিনি কৰা হৈছে আৰু বাকী আছে কাৰণ এতিয়া বহুত বাকী আছে কৰিব লাগিব তো আজি মেজৰ মেজৰ ৰাস্তা যেটো নেকি জিলাৰ হেডকোৱাৰ্টাৰ কানেক্টিভিটি সাব ডিভিজন অফিচ ইয়াৰ লগত কানেক্টিভিটি আৰু মেজৰ কিছুমান দলং এইবিলাক হৈ উঠিছে কাৰণ এতিয়া ঝাৰগাঁৱত ব্ৰিজ বনাই আছে ৰাইজে ভাল পাইছে তিয়া পুখুৰী নিচিনা জেগাত মানে ব্ৰিজ হৈ আছে ভাল পাইছে এতিয়া যিমানখিনি আছে মেইন ৰাস্তা ৰোডছবিলাক কানেক্টিভিটি সব হৈ গৈছে আৰু আপোনাক সেকেন্ড কোৱেশ্যন সুধিব বিচাৰিছে ইবাৰ BPF দলে কেইখনমান আসন পাব সেই বিষয়ে BPF দলে এতিয়া আমি 37টা আসনত আমি প্ৰতিনিধিত্ব কৰিছোঁ ইয়াৰে আমি 25+ আমি পাবই কোনো কথাই নাই আৰু চৰকাৰ গঠন কৰিম হাগ্ৰামা মহিলা দেৱৰ নেতৃত্বত চৰকাৰ গঠন হ'ব PTCত এটো কোনো আপোনালোকে সন্দেহ কৰিব নালাগে কোনো সন্দেহ নাই বিৰোধী নীল কাৰণ কিয় তেওঁলোকৰ আজি কোনো BTC এলেকাটো মানে উন্নয়ন কৰিবৰ কাৰণে কোনো আঁচনি নাই কাৰণ এতিয়া মানে গালি গালাজহে কৰি আছে সেই গালি গালাজ কৰাই সেইটো মেইন ইস্যু নেকি গালি গালাজ যদি কোনো অঞ্চল এলেকা PTC এলেকা কোনো উন্নয়ন নহয় গালি গালাজ যদি কোনো উন্নয়ন কৰিব নোৱাৰে গতিকে যি কৰিছে হাগ্ৰামা মহিলাৰ দিবে সেই 15টা বছৰত আজি ইউনিভাৰ্চিটি আজি CIT ডিম ইউনিভাৰ্চিটি হৈ গৈছে BB ইঞ্জিনিয়াৰিং কলেজ হৈ গৈছে আজি মেডিকেল কলেজ হৈ গৈছে নাৰ্ছিং কলেজ হৈ গৈছে আৰু উদালগুৰি জিলাখনত এতিয়া আমাৰ ইঞ্জিনিয়াৰিং কলেজ বনাই আছে দফলাফুটাত তো আমাৰ ছাত্ৰ ছাত্ৰীসকল কিমানখিনি উপকৃত হ'ব সেইটো এতিয়া গাৰ্জেনে জানিব ছাত্ৰ ছাত্ৰীয়ে জানিব গতিকে মানে সেইটো লৈ ফেলে আমাৰ কোনো দ্বিধাবোধ কৰিব নালাগে সব ৰাইজে এতিয়া জানিছে BPF দলে একমাত্ৰ দল য'ত নেকি BTCটো সৰ্বাংগীন উন্নতি কৰিবৰ কাৰণে কাম কৰি আছে আৰু থাৰ্ড কোৱেশ্যনটো হ'ব যে স্যাৰ আপুনি খৈৰাবাৰী সমষ্টিৰ পৰা কিমানখিনি কি বুলি কয় কিমান এক্সপেক্টেশ্যন মানে আপোনাৰ 100%ৰ ভিতৰত কিমান এক্সপেক্টেশ্যন আমিতো 100% আমাৰ পাছ হ'বই কোনো কথাই নাই এতিয়া মই ভাবি আছোঁ হাইষ্ট ভোটত জিকিব মানে জিকিবৰ কাৰণে হাইষ্ট ভোটত BTCৰ ভিতৰতে যাতে হাইষ্ট ভোট পায় তাৰ কাৰণে আমাৰ দলীয় কৰ্মকৰ্তা হ'লে সেইটো লাগি আছে জিকাটো খাটাঙে আমি জিকিমেই কাৰণ ইয়াত বিৰোধী বুলি কোনো নাই এতিয়া যিবিলাক বিৰোধী দল আহিছে UPPL দল বাবুল সুন্দৰী সেইটো দুবাৰ হাৰিছে MLA একবাৰ হাৰিলে BTC যোৱাবাৰ ইলেকশ্যনত সি হাৰিলে দুবাৰেই হাৰিলে এতিয়া সি আৰু পাছ নহয় তাৰপিছত আমাৰ BJP আহিছে ভৱেন্দ্ৰ বড়ো অসামাজিক ব্যক্তি কোনো সমাজৰ লগত অনুচাম পৰিচালনা কোনো জড়িত ব্যক্তি নহয় একোই নাই তেওঁলোকৰ নিজৰ স্বভাৱে কি আছে এইটো দেই আমি সঁচাকৈ প্ৰতিনিধি হ'ব লাগিলে সমাজত কি চলি আছে অনুচাম পৰিচালনা কি চলি আছে সামাজিক হ'ব লাগিব সব অনুচাম পৰিচালনাৰ লগত জড়িত থাকিব লাগিব তো এনেকুৱা অসামাজিক ব্যক্তিসকলক যদি আমি পঠাই দিওঁ সমাজখন কি হ'ব আমি ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ সমাজখন গঢ় লৈ উঠিব লাগিব ভাল লাইনত যাব লাগিব গতিকে আমাৰ ইমানখিনি আমাৰ ছাপ'জ কিছু নিবনুৱা সমস্যা আহি আছে তো সেইবিলাক সমাধান হ'ব লাগিব আৰু যোজনা আমি বনাব লাগিব আমি যোজনা বনাইছোঁ দেই আমাৰ যিখিনি ইয়থ আছে দেই যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলক আমি ভৱিষ্যত কি ধৰণে গঢ় দিম মানুহ হিচাপে
সেইটো আমি যুগুতাইছোঁ ইয়াৰ কাৰণে আমি ৰিচেণ্টলি আমি চেণ্ট্ৰেলি আমি মেনিফেষ্টো পাব্লিছ কৰিম এই মেনিফেষ্টোত গোটেইখিনি ওলাই পৰিব কৰোণা ভাইৰাছৰ বিষয়ে আপুনি ৰাইজক কি মানে মেছেজ দিব বিচাৰিব আমি যোৱাকালি মই কেম্পেইনৰ একদম মই ক'ব লাগিছিলে যে BPF দলক মানে ভোট দিব লাগে ভোট দিয়ক সেইটোৱে মই কিবা কৰিছোঁ আহ্বান জনাইছোঁ তাৰ লগে লগে কিন্তু মই কৰোণা ভাইৰাছৰ বিষয়ে চব মানে জেগাতে মই কৈ আহিছোঁ যে বিশ্বজুৰি যিটো আতংক হৈছে এতিয়া কৰোণা ভাইৰাছৰ এইটো আমি কি ধৰণে নিৰাময় কৰিব পাৰিম আমি কি ধৰণে সজাগতা থাকিব লাগিব তাৰ কাৰণে মই ৰাইজক মানে আহ্বান জনাই আহিছোঁ যাতে আমাৰ চৰকাৰী তথ্যমতে যি ধৰণে এতিয়া প্ৰচাৰ কাৰ্য চলাই আছে সেইটো আমি মানি চলিব লাগিব যেনিবা মই হাত নোধোৱাকৈ মোৰ মুখ নাক আমাৰ চকু আমি লাৰিব নালাগে এনি টাইম যাতে আমি আমাৰ কি কয় এইটো চেনিটাইজেশ্যন আমি যাতে কৰি থাকে লেতেৰা বস্তু লাৰিলে আমি সেইটো চাফা চুফা থাকিব লাগিব কাৰোবাৰ হাতৰ লগত মিলিব নালাগে আৰু আমি কোনোবাই কাৰোবাৰ লগত যদি কথা পাতে তেতিয়াহ'লে 4 ফুট ডিষ্টেঞ্চ সেইটো মেইনটেইন কৰি পেলাই চলায় তো এইবিলাক খোৱা লোৱাত সাৱধান হ'বৰ কাৰণে আহ্বান জনোৱা হৈছে গতিকে কৰোণা ভাইৰাছ এইটো বিশ্বৰ এটা আতংক এতিয়া বৰ্তমান সারা ভাৰততো আতংক হৈছে গতিকে অহা কাইলৈ বন্ধ দিছে চৰকাৰীভাৱে তো এতিয়া চৰকাৰীভাৱে যেটো বন্ধ দিছে সকলোৱে মানি চলাটো হৈছে অল পাৰ্টি মানি চলাটো ভাল এইটো যাতে হিউম্যান কোনো লছ নহয় আমাৰ তো ইয়াৰ কাৰণে সবেই যাতে মানে ইয়াৰ পৰা সাৱধানে থাকে মানি চলে সজাগতা থাকে তাৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ থাকিল আমাৰ প্ৰাইম টাইম